নমস্কাৰ এইখন অসম আৰু মই অসমীয়া ল'ৰা অসমৰ সংস্কৃতি মই ভাল পাওঁ আৰু লগতে আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো গাইজ ৰাতিপুৱাই ছাৰৰ গালি শুনি পেলাই এতিয়া আমি গৈ আছোঁ সোণাপুৰলৈকে। তো বহু দিনৰ মূৰত আজি ব্লগ এটা বনাবলৈ আৰম্ভ কৰিছোঁ। মানে এই বিভিন্ন কামত এনেকৈ সোমাই পেলাই ব্লগ বনাব টাইম পোৱা নাই, প্লাছ এনেকুৱা আৰু কিবা কিবি কামৰ কাৰণে মানে ব্লগ চগ মানে বনোৱা অকণমান বাদেই দি দিছিলোঁ। ভাবিছিলোঁ ব্লগ নবনাওঁ, কিবা কিবি শ্বৰ্ট ফিল্ম কিবা তেনেকৈ সৰু ভিডিঅ' বনাওঁ, কিন্তু সময়ৰ সুবিধা নিমিলে তেনেকৈ মানে বনাব পৰা নাই। তো আজি ভাবিলোঁ, আজি গণেশেও ক'লে কি যে ব'ল আজি ব্লগ এটা বনাই দিই। আমি মানে গৈ আছোঁ এতিয়া সোণাপুৰলৈকে। সোণাপুৰত মানে এটা ফেষ্টিভেল চলি আছে ডেংৰালি টাইপছ। তো তাত আজি নাটক আছে, দ্য গ্ৰেট ইনভেষ্টিগেশ্যন, ঔকুঁৱৰী, তেনেকৈ 3খনমান নাটক আছে। তো একেবাৰে ওলাই লৈছোঁ এতিয়া। হাতত ইফালে 1 টকা এটা নাই, মই গণেশ আৰু এলিনাৰ ভৰসাতে তেনেকৈ যাম আৰু এতিয়া নাটক চাবলৈ। তো ব'লক এতিয়া আমি তালৈকে যাওঁ। আজি বহু দিনৰ মূৰত ব্লগটো বনাবলৈ লৈছোঁ, তো আপোনালোকে সকলো ভিডিঅ'টো শেষলৈকে চাব। আজি সোণাপুৰতনো মানে সেই নাটকৰ ফেষ্টিভেলটোত কি হয়, তাৰ পৰিৱেশ কেনেকুৱা একো আইডিয়া নাই। তো আপোনালোকক দেখুৱাই যাম সকলোখিনি, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এইফালে আছে আমাৰ গণেশ। চ' ইও কিবা কিবি সৰুকৈ বনাই আছে আজি। তো গণেশ কি বনাই আছ আৰু গৈ ক'ত আছ? মানে আমি গৈ আছোঁ ডেংৰালি থিয়েটাৰ ফেষ্টিভেল সোণাপুৰ। তাত হ'ব ঔকুঁৱৰী আৰু লগতে দ্য গ্ৰেট ইনভেষ্টিগেশ্যন হিমাংশু ছাৰ গৈ আছোঁ। কি নহয়, কিন্তু প্ৰথম ডাঙৰ কথা হ'ল কি আমাৰ হাতত বৰ্তমান এটকাও নাই, কিন্তু আমি আজি কি মানে নাটক চাব যাম যিহেতু সেইকাৰণে মানে আমি ওলাই আহিছোঁ। লেট্ৰিন লাগি আছিলে এতিয়া নাটকৰ মানে য'চতে মানে আমাৰ লেট্ৰিন গোটেই খতম হৈ গ'ল। তো এতিয়া হাতত 1 টকাও নাই, তাৰো পইচা কম আছে, মোৰতো জিপে গোটেই খালী হৈ আছে। তো ভাবিছোঁ কেনেকৈ আজি নাটক চাব। এলিনা অকণ ইফালে আজি মানে বহু দিনৰ মূৰত ব্লগটো বনাইছিলোঁ। তো ইহঁতকো মানে ভাবিছোঁ উঠাই দিওঁ বুলি। ব্লগ আপলোড মানে কি হৈছে, মোৰ কিবা এটা হৈ আছে, মানে ব্লগ বনাব একদম মন নোযোৱা হৈ গৈছে। তো গাইজ আমাৰ যিহেতু গোটেইবিলাকৰে পইচা কম আছিলে, চ' সেইকাৰণে আমাৰ বাজেটত মিলাকৈ মানে আমি গাড়ীৰ লগত কথা পাতি আছিলোঁ। মই তোৰ আশাত গৈ আছোঁ, তই মোৰ ভাড়াটো দিবি আৰু তেনেকৈ যাব লাগিব আজি। হা আগৰ মানে বনোৱাই নাই বহুত দিন, কিবা কিবি অসুবিধাৰ কাৰণে। তো গাইজ ফাইনেলি আমি সোণাপুৰ আহি পালোঁ। এতিয়া আমি মানে ক'ত ফেষ্টিভেলটো হৈ আছে আমি নাজানো, চিনি নাপাওঁ। তো এতিয়া আমি মানে মেপখন চাই পেলাই গৈ আছোঁ। ধুনীয়াকৈ এলিনাই মেপখন চাই আছে। এতিয়া কৈছে 5 মিনিটৰ জেগা খোজকাঢ়ি গ'লেও পাম বুলি পেলাই। তো গাইজ কেনেকুৱা ৰাস্তা, একদম সেই পাহাৰৰ কাষৰ ৰাস্তাৰে সোমাই এতিয়ালৈকে আহি পালোঁ, কিন্তু ক'ত হৈছে এতিয়াও বিচাৰি পোৱা নাই। চাওক গোটেই জংঘল। এনেকৈ চাগে দেই, মোৰ সন্দেহ এইটো ৰাস্তাৰে সন্দেহ হৈ আছে কিন্তু দেই। ফালে চাৰিওফালে জংঘল, আৰু জংঘলৰ মাজত আমি আহিছোঁ নাটক চাবলৈ। এতিয়া মানে এনেকুৱা জেগাত বাৰু নাটকৰ ফেষ্টিভেল হ'ব পাৰে বুলি বিশ্বাস হয়নে আপোনালোকৰ? চাওক गाइस लोकेशन तो बहुत अच्छा लगा, मतलब ये देखो कितना अच्छा घर है ऊपर। एलिना क्या बताओगी, मतलब এনেকুৱা জেগাত নাটক, এনেকুৱা জেগাতে হ'ব লাগে নাটক একচুৱেলি। প্ৰকৃতিৰ মাজত আমি শিল্পী সমান। সেইটোৱে। তো গাইজ এনেকৈ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে আহি আমি পালোঁ বৰ্তমান ইয়াৰ ডেংৰালি থিয়েটাৰ ফেষ্টিভেলৰ লোকেশ্যন। তো খুব ধুনীয়াকৈ জেগাবিলাক সজাইছিল, ইয়াতে দেখা পাইছে দোকান চোকান দি থৈ দিছে, আৰু এইফালে আছে এটা সৰুকৈ ঘৰ এটা, তাতো কিবা কিবি হ'ব, আমি সকলোখিনি দেখুৱাই যাম, আপোনালোকে সকলোখিনি চাই যাওক। আৰু এয়া হৈছে ডেংৰালি থিয়েটাৰ ফেষ্টিভেলৰ সেইখন ষ্টেজ, য'ত মানে আজি নাটক হ'বলৈ গৈ আছে। আৰু দেখিবলৈ পাইছে এয়া এইবোৰ হৈছে চব বহা জেগা, য'ত মানুহবোৰে বহিব আৰু বহি পেলাই নাটক চাব। তো গাইজ আহিটো বহুত বেছি ভাল লাগিছে, মানে এটা বহুত আনএক্সপেক্টেড জেগাত থিয়েটাৰ ফেষ্টিভেল। তো এতিয়া ইয়াতে মঞ্চ মুকলি হ'ল, এবাৰ কিবা ফটো এক্সিবিশ্যন কিবা শুরু হ'ব। তো এতিয়া আমি সেইটো চাম বলক। তো গাইজ দেখিবলৈ পাইছে ইয়াতে খুব সুন্দৰকৈ থিয়েটাৰ ফেষ্টিভেল তেওঁলোকে পাতিছে, জেগাবিলাক ইমান ধুনীয়াকৈ সজাইছে, বহুতো মানুহ আহিছে, নাটকৰ মানুহ আহিছে। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কৰ্দৈশিৰীয়া পাহাৰৰ সাধু, যিটো ডেংৰালি টাইটছৰ প্ৰথম দিনৰ নাটক।
তো কোনোবা নাটক নোচোৱা মানুহ থাকিব পাৰে, একো নাই বাৰু। 2023ৰ মোৰ লাষ্ট ব্লগ বুলি পেলাই এবাৰ চাই দিব আৰু। মাজেৰে পাহাৰৰ কাষে কাষে অকুৱা পকুৱা লুংলুঙীয়া বাট, এখন পাহাৰৰ ওপৰতে আৰু এখন পাহাৰ, খলপা খলপ স্বৰ্গলৈ উঠি যাব পৰা গৈ থাকিল। ককাই চপাই লোৱা নাতি ল'ৰাটোৰ সৈতে ঝুমতলি এখন মোকলাই ল'লে। ককাই হাবি কাটে, সি কিতাপ পঢ়ে, চৰাইৰ মাত শুনে, কৰণীৰ সংলাপ শুনে, শিপাৰ সপোন দেখে। নিশা জুহানত ককাই তাক শিপাৰ তত্ত্বৰ কথা কয়। সেদিন ঝুমৰ পৰা উভতি ফাইনেলি নাটক খতম হ'ল আৰু চাওক এইখন হৈছে ষ্টেজ। ইয়াৰ আগৰ ফালে এইখন হৈছে ষ্টেজ আৰু মই আছোঁ বৰ্তমান ষ্টেজৰ বেক চাইডে। চাওক আমি এইখন হৈছে ষ্টেজ আগৰ ফালে আৰু ষ্টেজৰ সিটো চাইডে আছে বহা জেগাবোৰ আছে। মই আছোঁ বৰ্তমান ষ্টেজৰ বেক চাইডে আৰু বেক চাইডটো চাওক আপোনালোকে পাৰে। ইফালে এনেকৈ যাব, এইখন হৈছে ষ্টেজ, এনেকৈ যাব। বেলেগ এটা এক্সপিৰিয়েঞ্চ চাব পাৰে। এতিয়া বৰ্তমান চলি আছে পিকনিকৰ ছিজন আৰু আমি পিকনিকৰ ছিজনত আমি আহিছোঁ বৰ্তমান ইয়াতে থিয়েটাৰ ফেষ্টিভেল চাবলৈ। কি ক'ম আৰু আজি মানে ব্লগটো মানে আজি চাগে মানে ওপৰৰ পৰা মানে কিবা এটা মেছেজ এটা আহিছে যে আজি ব্লগটো বনা, আজি বহুত ভাল ভাল বস্তু দেখিবলৈ পাবি, মানুহক দেখাবলৈ পাবি। চাওক ডেংৰালি। তো গাইজ জেগাটো চাই বাৰু আপোনালোকৰ অদ্ভুত যেন লাগিছেনে? সঁচাই অদ্ভুত আৰু সঁচাই বেলেগতকৈ অলপ বেলেগ এই ডেংৰালি টাইপছ। চ' এইবাৰ ইয়াতে হ'ব পাপেটছ। তো অসমত লাহে লাহে বিলুপ্ত হৈ যাব ধৰা এই পাপেটছ। চ' তেওঁলোকে মানে এটা সৰু কাহিনীৰে মানে তেনেকৈ বুজাব চেষ্টা কৰিছে। প্ৰথমত যিখন হৈছে সেইখন মানে এটা সৰু বাচ্ছাবিলাক যিটো মানে চিপছবিলাক বা দোকানৰ বস্তুৰ প্ৰতি মানে বেছিকৈ আকৰ্ষিত হয়, পুষ্টিকৰ খাদ্যবোৰ যে অকণমান খাবলৈ বেয়া পায়, চ' তাৰ পৰা এটা সৰু আভাস এটা দিবলৈ চেষ্টা কৰিছে। ব'লকচোন আমি অকণমান চাই লওঁ। মা মোক খাবলৈ দিয়া, মোৰ বিৰাট ভোক লাগিছে। মা কি বনাইছানো? কোৱাচোন, কোৱা না মা, কি বনাইছা? ৰ'বাচোন ৰ'বা, মই দি আছো। আজি ৰাতিপুৱাৰ জলপান চিৰা, গুড় আৰু দৈ। কি? নহ'ব, মই চিৰা দৈ নাখাওঁ, মোক চিপছ দিয়া। চিৰা দৈ বৰ পুষ্টিকৰ জলপান টিংকু। চিপছ খালে তোমাৰ পেট নভৰে আৰু শৰীৰেও পুষ্টি নাপায়। মই সেইবোৰ নাজানো, মোক চিপছ দিয়া, দিয়া না, দিয়া। নাই টিংকু, তুমি দৈ চিৰা। তো প্ৰথমটো প্লে আপোনালোকে চালে আৰু দ্বিতীয়খন হৈছে ঔ কুঁৱৰী। তো ব'লক এইখন অকণমান চাই লওঁ। সময়তে আকৌ ওচৰৰে চুবুৰীয়া ৰাজ্য এখনৰ কোঁৱৰ এজনে সেই ঘাটটোৰ অলপ আওহতীয়া ঠাই টুকুৰাত বহি বৰশী বাই আছিলে। কোঁৱৰে ঘাটটোৰ ফালে চাই থাকোঁতেই ঘটিল নহয় এই অলৌকিক ঘটনা। অলৌকিক ঘটনা? অলৌকিক মানে কিনো? টিংটং টিংটং। তহঁত আজিকালি ল'ৰা ছোৱালীবোৰে অসমীয়া শব্দ এটাও বুজি নাপাওঁ দেখোন। অলৌকিক মানে যাদু কৰি। মনাবা আজি মানে দিনটো ৱেষ্ট হোৱা নাই হয়নে? দিনটো ৱেষ্ট হোৱা নাই, বহুত ভাল ভাল বস্তু দেখা পাই আছোঁ। এতিয়া পুতলা নাচো দেখা পাব। তাকে মই নাজানিছো, মানে গম পাইছিলোঁ, কিন্তু ই যেতিয়া কৰিলে ব'লাচোন বজাৰ, মইতো চিনি নাপাওঁ। গুগল মেপ চাই চাই আহিছোঁ। পাহাৰৰ মাজত হ'ব, মানে অকল আলোচনা হ'ব, বাকী নাটকবোৰ চব অডিটৰিয়ামত হ'ব। মানে ইয়াতে যে গোটেইখিনি তাতো ই
ই কৈছে ব'লা চাওঁ তোমাক বস্তু এটা দেখাম ব'লা চাই আহোঁ ব'লা কৈছোঁ নাজানো ধুনীয়াকৈ ওলাই আহিছোঁ গুগল মেপ চাই ইয়ালৈ লৈ আহিছে আমাৰতো কি কৈছে আমি ৰাস্তা চিনি নাপাওঁ গুগল মেপ চাই পেলাই ই ৰিক্সা ড্ৰাইভাৰক দেখাইছোঁ তাই তেনেকৈ আহিলি আৰু তো গাইছ এইবাৰ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ডেংৰালি থিয়েটাৰ ফেষ্টিভেলৰ দ্বিতীয়খন নাটক দ্য গ্ৰেট ইনভেষ্টিগেশ্যন যিখন ময়ো চাবলৈ বহুত উত্তাপ হৈছিলোঁ মইতো চালোঁ এতিয়া আপোনালোকে অকণমান চাওক গুড মৰ্নিং বকুল তল প্ৰথমে আপোনালোকক জনাইছোঁ স্বাগতম আমাৰ এই গাঁও বকুল তললৈ এতিয়া সময় 10 বাজিছে বাইদেউ চাওক আপুনি ইয়াতে আহিব লাগে কাম ফেৰা কৰিব লাগে গুচি যাব লাগে বাছ ইয়াতে কি আপুনি এই ৰিলছ নে কি এইবিলাক বনাই থাকিব হয় আৰক্ষী বিষয়ে উপস্থিত হৈছিল আপোনালোকে চালে ভাষ্য আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰে যুৱ নেতা তেখেতৰ ভাষ্য আপুনি কি ক'ব কাক সন্দেহ কৰে ইয়াত সন্দেহৰ কোনো প্ৰয়োজন নাই কিয়নো আমাৰ এই অঞ্চলত এনেকুৱা থাৰ্ড ক্লাছ আৰু নিকৃষ্ট মানদণ্ডৰ কাম কোনে কৰে সেইটো ৰাইজে জানে হয় দৰ্শকসকল আৰু এইবোৰ কাৰণে আহিব পৰা নাই আৰু হয়তো নোৱাৰিব হয় দৰ্শকসকল গোটেই জীৱন শেষ কৰি দিলেও ইমানখিনি কাম কৰিব নোৱাৰে হয় দৰ্শক এনেকুৱা বেনাৰ আমাৰ এনেকুৱা বেনাৰ হাজাৰখন গুচাব পাৰিব কিন্তু বিধানসভাৰ গাদীৰ পৰা আৰু ৰাইজৰ মনৰ মাজৰ পৰা কেতিয়াও আমাক তেওঁলোকে গুচাব নোৱাৰে ধন্যবাদ জয় এখন জয় আপোনালোকে ইতিমধ্যে গম পালে আৰক্ষী বিষয়াৰ মন্তব্য দিবলৈ তো গাইছ এইফালে কোন খোজকাঢ়ি গৈ আছে গম পাইছেনে এয়া হৈছে আমাৰ সকলোৰে চিনাকি হিমাংশু প্ৰসাদ ছাৰ চ' তেখেতে নাটকখন ডাইৰেকশ্যন কৰিছিলে তো এয়া তো গাইছ ফাইনেলি আমি বৰ্তমান ওলালোঁ তো মোৰ বেক ইফালে আহি যা তো গাইছ ফাইনেলি হেৰি কি এইটো খতম হোৱা নাই চলি আছে বৰ্তমান ফেষ্টিভেল দুখ লাগিছে আজি নাই আজি খতম এইবোৰ বাদ দিয়ক এতিয়া আমি গৈ আছোঁ কলাক্ষেত্ৰ কিন্তু আমাৰ মনটো আছে বৰ্তমান ইয়াতে আছে বৰ্তমান মানে একদম পূৰা নেচাৰেল পৰিৱেশৰ মাজত থিয়েটাৰ বুলি ক'লে কি ক'ম আৰু নাটকে জীৱন হৈ গৈছে বৰ্তমান আমাৰ মানে আজি পইচা পাতি নাই তেনেকৈ নাটকৰ নামত পইচা নোহোৱাকৈ আহিছে তই কিবা এটা কৈ দে কেনেকুৱা লাগিলে মই এনেকৈ নাটক চাইছোঁ মানে ইমান এনেকুৱা পৰিৱেশৰ মাজত মানে এনেকৈ যোৱা নাই ক'তো মই থিয়েটাৰ ফেষ্টিভেল আজি ফাৰ্ষ্ট আহিছোঁ এনেই নাটক চাটক চাব কেনেকুৱা লাগিলে এতিয়া বহুত ভাল লাগিল বেলেগ এটা আৰু বৰ বেলেগ এটা মজা এটা পালোঁ নাটকখন চাই পেলাই মানে জীৱনত প্ৰথমবাৰ পাইছোঁ মই ইমান দিনে ফেষ্টিভেল চাইছোঁ আগতে কিন্তু এই ফেষ্টিভেলটো মানে অকণ মানে বেলেগতকৈ বেলেগ পূৰা নেচাৰেল পৰিৱেশৰ মাজত অহাকালিও আছে কোনো যান্ত্ৰিকতা নাই আকৌ হাই হুল্লা নাই পূৰা ভাল লাগিল আৰু এইফালে এটা বস্তু ক'ব লাগিব হিমাংশু প্ৰসাদ দাস ছাৰৰ যি এইখন নাটক গ্ৰেট ইনভেষ্টিগেশ্যন ছেট মানে এটা বস্তু ভাল লাগিলে ছেট চেঞ্জ কৰাৰ যিটো ডিজাইনটো মানে নাটকখন চলি থাকে এইটো চিন আছে ফূৰ্তিৰ মাজেৰে সেইটো হয় নাই না সেইটো ভাল লাগিলে নাটকৰ মাজেৰে ছেট চেঞ্জ কৰে ডিজাইনটো লাইট কাট হয় ইয়াতে মানে ডাইৰেক্ট ডাইলগতে কৈ দিছে এইটো চিন আছে বোলে লাইট কাট নহয় বোলে ছেট চেঞ্জ কৰ যাব চব যাব আজি খুলি দিছোঁ বগাই মানে লাইট নচলাটো ডাইৰেক্ট মানে লাইট ছাকচেছফুল এতিয়া দে ক এতিয়া এলিনা কি ক'ব বিচাৰিছ মই একো ক'ব নিবিচাৰোঁ মই এনেই বকিব বিচাৰোঁ যদি মোৰ বকন শুনি কিনে ৰাইজে ভাবে তেনেহ'লে মই আকৌ নন ষ্টপ বকি দিম কাৰণ নন ষ্টপ বকাটো মোৰ হবি উশাহ ল'ম মাজে থপ্পৰ মাৰো ইস্কো তো গাইছ কলাক্ষেত্ৰৰ পৰা অলপমান আগতে আহি পালোঁ আৰু আহিয়ে ফ্ৰেছ হ'লোঁ গা পা ধুই পেলাই এতিয়া অকণমান শুইছোঁ জিৰণি লৈছোঁ ভাগৰ লাগিছে দিনটো তেনেকৈ কষ্ট ফালে বহুতখিনি এনজয় কৰিলোঁ নিজেও চালোঁ আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' এয়া আছিলে আজি শেষৰটো ব্লগ 2023 শেষৰটো ব্লগ তো বহুদিন ব্লগ চগ দিয়া নাছিলে কিবা কিবি অসুবিধাৰ কাৰণে
তো এতিয়া আকৌ দিবলৈ চেষ্টা কৰি যাম। তো যোৱাটো বছৰটোতো গুচি গ'ল, তো এনেকৈ সুখ দুখৰ মাজেৰে জীৱন যাব, আকৌ আহিব, আকৌ যাব, আকৌ আহিব, তেনেকৈ দিনবোৰ সময় বাগৰি গৈ থাকিব। চ' আগলৈ কি হয় আপোনালোকে সেইটোৰ লগত যুঁজিবলৈ সাজু থাকক আৰু সদায় ভালে থাকক, সুস্থ থাকক, হেপী থাকক।